তো ৰাইজ নমস্কাৰ সকলোকে আৰু আজিৰ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি মই গৈ আছোঁ গুৱাহাটীৰ ফালে মানে সেই স্পেচিয়েল ছাৰপ্ৰাইজটোৰ কাৰণে নহয় মই এখন বিয়া খাবলৈ যাই আছোঁ মোৰ দেউতাৰ মাহিৰ ল'ৰাৰ বিয়া যি কি নহওক ধুনীয়াকৈ আমি এটা এটেণ্ড কৰিবলৈ আৰু গৈয়ে মা পেহী সকলোৱে মিলি পানী তুলিবলৈ ক'লে হ'ব ৰাইজ এইফালে আমাৰ টিকলা কমন কৰক একেবাৰে কি ডান্স দিছে সিহে জানে পিছে মই এইফালে বহি লৈছোঁ ভাত খাবৰ কাৰণে আৰু এই শান্তশিষ্ট ব্যক্তিজনে হৈছে এডি কাশ্যপ মানে মোৰ কাষতে বহি আছে ভাত খাম বুলি এই এডিৰ মিনিংটো বাৰু আপোনালোক পিছত জনাম আৰু মোৰ ভিডিঅ'ত চাগে আপোনালোকে লক্ষ্য কৰিছে মই বাচ্ছাৰ লগত থাকি অকণমান বেছিয়ে ভাল তো ভাইটি ভণ্টি সকলোকে লৈ অকণমান মই ধেমালি কৰিলোঁ আৰু সকলোকে এফালৰ পৰা এক্সপ'জ কৰি লাষ্টত আমাৰ আৰিয়ানক এক্সপ'জ কৰি দিলোঁ কিন্তু ৰ'ব কাহানী ইয়াতে শেষ হোৱা নাই এডি কাশ্যপে আমাক দেখাইছে তেখেতৰ মাটিখিনি কিন্তু আজিৰ ভিডিঅ'টোত তেখেতৰ মাটিতকৈ প্ৰয়োজনীয় হৈছে আমাৰ দৰা আৰু দৰাৰ চাগে সকলোতকৈ চেলেঞ্জিং কাম এইটোৱে আছে সকলোৰে আগত ধুনীয়াকৈ গা ধোৱা বাপৰে বাপ বেলেগ নিয়ম পিছে দুখৰ বিষয় এইটোৱে যে মই ৰাতিলৈ থাকিব নোৱাৰিম তো বিয়া বাৰু সকলো শেষ হৈ থাকিল কিন্তু আপোনালোকৰ ছাৰপ্ৰাইজটো এতিয়াও বাকী আছে মানে মোৰ কাৰণে হ'ব বাৰু আৰু কমেণ্টত ধুনীয়াকৈ গেছ কৰিব পাৰে যদি ট্ৰাই কৰক আৰু ৰাইজ আজি বাৰু 1 তাৰিখ হ'ল বেছি দিন নাই বাৰু আৰু ইয়াৰ বিষয়ে গম পাবৰ কাৰণে ছাবস্ক্ৰাইব কৰি থৈ দিওঁ